শিৱলিংগ বনাইছে লিংগেশ্বৰ দেৱালয়। वेलकम टू माई अनादर ब्लॉग्स। आज आम गई आसो रुद्रपथ एने अलग फुरी आहुगै घर तो সেইকাৰণে अलग फुरिब गई आसो। तो बोलक भिडिओ देरी नक भिडिओ आरम्भ करूँ। तो वेलकम टू माई यूट्यूब चैनल। तो बोलक भिडिओ आरम्भ करूँ। এইফালে মিছন চাৰিআলি যাব পাৰি আৰু এইফালে আপোনাৰ টাউন যাব পাৰি। আমি টাউনৰ ফালে গৈ আছোঁ কাৰণ আমাৰ এইফালে গ'লে জলদি হ'ব। ৰেলগেট পাই গ'লোঁ। এখন ৰেলগেট বজাৰ, দেৰি বজাৰ। दिल्ली बजार पाई गलो रेलगेट चांदमारी। कनकलता जावा पारे आपनालोके एटु रास्ता दि। तो फाइनली आमी रास्ताटो पाई गलो रुद्रपथर। एइखन साइनबोर्ड সোমাই গ'লো ৰাস্তাটোত ফাইনেলি। কি ক কেনেকুৱা লাগি আছে? আমি অলপ আগত গ'লেই পাই যাম ৰুদ্ৰপথ। পাই গ'লো ৰুদ্ৰপথ। এইখনে হ'ল ৰুদ্ৰপথ। আমি উঠি আছোঁ লাহে লাহে ওপৰত, দেখাই আছোঁ আপোনালোকক। এইটো শিৱ মন্দিৰ হয় আমি য'ত আহিছোঁ। ভোলেনাথ বাবা। এইটো নতুন বনাই আছে, আগত নাছিলে। লিংগেশ্বৰ দেৱালয়। মনটো শান্তি হৈ গ'ল ইয়াত আহি। এইটো চাওক মন্দিৰটো ভিতৰত জুম কৰি দেখাই আছোঁ। দেখা পোৱা নাই চাগে আপোনালোকে। বল তলত যাম। ধুনীয়া লাগি আছে চাওক। জয় শ্ৰী মহাকাল। বাহ পুৰা পজ দে 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 পজ দে পজ দে। তোক ফটো মাৰি আছো, পজ দে। ইয়াতো আছে এটা মন্দিৰ, মন্দিৰ আছে তো এইটো। এ মা এ মা এ মা। ভৈৰৱপথ দেৱালয়। ব্ৰহ্মপুত্ৰ ৰিভাৰটো দেখাম চাওক। এফালে বল। ও
माय गॉड एक क्या नजारा है চাক না কিমান ধুনীয়া লাগি আছে वाव ঠাণ্ডা লাগি আছে এইখন চাক নদীৰ মাজত মাই গড কি ঠাণ্ডা বে নামি আছি ইয়াৰ পৰা কি ঠাণ্ডা লাগি আছে হেণ্ডেলটো চা হেণ্ডেলটো চা হেণ্ডেল তলত গৈছোঁ পিকনিক প্লেচটো চাবলৈ পিকনিক স্পটটো এইফালে আছে এইটো চাইডত এফালে পিকনিক স্পট হয় সন্ধিয়া হৈছে মানুহ গৈ আছে আৰু এতিয়া কমি আছে মানুহ লাহে লাহে মানুহে নাই এতিয়া এইটোৱে আছিলে ৰুদ্ৰপদ পিকনিক স্পট ইমানেই হয় ৰুদ্ৰপদ পিকনিক স্পটটো তো গাইছ আমি এতিয়া ইয়াৰ পৰা ওলাই যাম তো আপোনালোক আহিব মন্দিৰটো চাবলৈ নতুনকৈ বনাই আছে আৰু নতুন নতুন হেৰি কৰি আছে তো আপোনালোক আহিব কেতিয়াবা ৰুদ্ৰপদ তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব তো আমি এতিয়া ইয়াৰ পৰা ওলাওঁ তো ভিডিঅ'টো ইমানতে এণ্ড কৰি দিম ভিডিঅ'টো এতিয়া এণ্ড কৰোঁ ঘৰত যাব লাগিব তো ভিডিঅ'টো ইমানতে সামৰি মাৰিম তো আপোনালোকে ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো বলক ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ